Sider ko ilan ang mga to. Ina mo? Oy, bora! আমি কালি আপাৰ ডুমডুমিয়াৰ এখন কম্পিউটাৰ দোকানত গোপনীয় সূত্ৰৰ মতে ফোনপেদি আমি খবৰ পাওঁ যে নুৰ জামাল গাজী আৰু মুস্তাফা আহমেদ নামৰ দুজন ব্যক্তিয়ে তেওঁলোকৰ দোকানত ভুৱা নথিপত্ৰ প্ৰেৰণ কৰি চৰকাৰী যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ পৰা বহু পৰিমাণৰ ধন আত্মসাৎ কৰাৰ এটা অভিযোগত তেওঁলোকক কালি হাতেলোতে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। কেইজনক গৈছে? দুজনক। এজন হৈছে নুৰ জামাল গাজী, তেখেতৰ ঘৰ ওপৰ ডুমডুমিয়া, আৰু এজন হৈছে মুস্তাফা আহমেদ, তেওঁলোকৰ নাম আছে কঠীয়া চাপৰি। এইবিলাক দীৰ্ঘদিন ধৰি এইবিলাক কাম কৰি আছে? দীৰ্ঘদিনৰ পৰাই তেওঁলোকৰ এই কাৰোবাৰবিলাক চলি আছে। আপোনালোকে তদন্ত আৰম্ভ চলি আছে? হয় হয়।